নমস্কাৰ। আজি ৰান্ধোৱা হওক ভেদাইলতা আৰু নৰসিংহৰ পাতেৰে মাগুৰ মাছ। তাৰ কাৰণে প্ৰথমেই মই মাগুৰ মাছখিনি হালধি নিমখ ঘঁহি থৈছোঁ ফ্ৰাই কৰিবলৈ। তাৰ আগতেই মই পিঁয়াজ, নহৰু, আদা, জলকীয়া এই সকলোবিলাক যোগাৰ কৰি লৈছোঁ। আদা, নহৰু মই খুন্দনাতে খুন্দি লৈছোঁ। তাৰপিছতে মই ভেদাইলতা আৰু নৰসিংহৰ পাতখিনি এনেকৈ মিক্সাৰত দি ল'ম। আনফালে আকৌ কেৰাহী এখনত তেল গৰম হ'বলৈ দি মাছখিনি অকণমান ফ্ৰাই কৰি ল'ম। বেছি ফ্ৰাই কৰিব নালাগে, অকণমান ফ্ৰাই কৰি ল'লে হ'ল। মাছখিনি ভাজি লোৱাৰ পিছত কেৰাহীখনতে প্ৰথমতে গোটা জিৰা কেইটামান ফুটাই লৈছোঁ। তাৰপিছত পিঁয়াজ দিছোঁ আৰু কেঁচা জলকীয়া দি দিছোঁ। এইখিনি ভাজি লোৱাৰ পিছত যিখিনি আদা নহৰু খুন্দি থৈছিলোঁ সেইখিনিও এনেকৈ দি দিম। তাৰপিছত অকণমান ভাজি লোৱাৰ পিছত যেতিয়া কেঁচা গোন্ধটো যাব আদা নহৰু, তাৰপিছত যিখিনি ভেদাইলতা নৰসিংহ খুন্দি থৈছিলোঁ সেইখিনি এনেকৈ দি দিম। তাৰপিছত জোখৰ মতে নিমখ দিছোঁ আৰু অকণমান জালুক দিছোঁ। তাৰপিছত অকণমান সময়ৰ কাৰণে ঢাকন লগাই থৈ দিম। অকণমান সময় ঢাকন লগাই থোৱাৰ পিছত উতলা গৰম পানী দি দিম এনেকৈ। তাৰপিছত অকণমান ঢাকন লগাই থ'ম। যেতিয়া লাহেকৈ উতল আহিব তেতিয়া ভাজি থোৱা মাছখিনি দি দিম। তাৰপিছত অকণমান সময়ৰ কাৰণে ঢাকন লগাই থৈ দিম। একেবাৰে শেষত কেঁচা ধনিয়া পাত এনেকৈ দি দিম। তাৰপিছত এয়া আজি আমাৰ ভেদাইলতা আৰু নৰসিংহ পাতেৰে ৰন্ধা মাগুৰ মাছ ৰেডি।